নমস্কাৰ, আজি হৈছে মানুহ বিহু আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি তাইক ৰাতিপুৱাই গা ধুৱাই দিয়া হ'ল কাৰণ তাইক আইতাকক দেউতাকক সেৱা কৰিবলৈ দিম আৰু তাই প্ৰাৰ্থনাও কৰিব লাগিব, সেইটো কাৰণে তাইক সোনকালে গা ধুৱাই দিলোঁ। এয়া হৈছে তাইৰ আজিৰ ড্ৰেছ। নেন্সি গা পা ধুই আজৰি, এয়া কাৰ্টুন চাই আছে। তাইক কাৰ্টুন চাবলৈ বিচাৰিছে। তেনেকৈ ৰাতিপুৱা গা ধোৱা নহয়, তাই গা ধুই আছে। হ'লেও আজি 1 তাৰিখ কাৰণে তাইক সোনকালে গা পা ধুই আজৰি কৰি দিলোঁ। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন আৰু সেইটো কাৰণে ভগৱানৰ ওচৰত মিঠাই ধূপ ধূনাৰে সকলোৰে মংগল কামনা কৰি এনেদৰে প্ৰাৰ্থনা কৰিলোঁ। নমো নমো কৰা, নমো কৰা। তাই প্ৰাৰ্থনা কৰাৰ পিছত ময়ো তাইৰ লগতে গৈ পেলাই প্ৰাৰ্থনা কৰিলোঁগৈ। প্ৰাৰ্থনা কৰি হোৱাৰ পাছত তেতিয়ালৈ 10টামান বাজিলগৈ, সেইকাৰণে নেন্সিক মই জলপান দিলোঁ। এয়া নেন্সিক পুৱাৰ জলপান দিছোঁ। চিৰা, ক্ৰীম, আখৈ, মুড়ি চব মিক্স কৰি দি দিছোঁ। টেষ্টি টেষ্টি নে? খং উঠি আছে আজি সোনকালে গা ধুই দিয়াৰ কাৰণে তাই খং উঠি আছে। ইয়াত আছে। মোৰ কোলত বহিবা, বহা বহা। বহা 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 চনু, মোৰ চনু কণ। কেতিয়াবা খাবলৈ সময়ত বৰ দিগদাৰ কৰে। তাইক কাৰ্টুন নহ'লে তাইক খুৱাব নোৱাৰোঁ আৰু সেইদিনাও তাই জলপানখন কাৰ্টুন চাই চাই মোৰ কোলাত বহি খাইছে, কিন্তু প্ৰায় তাই নিজে বহি খায়। আজি তাইক মই খুৱাই দিবলগীয়া হৈছে। তাইক খুৱাই বোৱাই আজৰি কৰি লৈ মই মাৰ পৰা সেৱা ল'লোঁ আৰু তাইকো সেৱা কৰিবলৈ দিছোঁ। আৰু তাই কেতিয়াও তেনেকৈ সেৱা কৰি পোৱা নাই কাৰণে তাই সেৱা কৰিবলৈ বিচৰা নাই। যেতিয়া আমি সেৱা কৰিবলৈ দিলোঁ, তাই সেৱা ধুনীয়াকৈ কৰিলে। যেতিয়া মোক দেখিলে তাই সেৱা কৰা আৰু তেতিয়া আইতাকক ধুনীয়াকৈ সেৱা কৰিছে। আচলতে ল'ৰা ছোৱালীয়ে সদায় ডাঙৰক অনুসৰণ কৰে। আমি যদি ভালটো শিকাওঁ তেতিয়াহে তাহাঁতেও ভালটো ল'ব। আৰু পহিলা বহাগত যে তেনেদৰে ডাঙৰক সেৱা কৰিব লাগে, আমি তাহাঁতক শিক্ষা দিলেহে তাহাঁতেও শিক্ষা পাব। আৰু তাই এয়া দেউতাকক দিছে বিহুৱান। আমাৰ জলপান ঠিক কৰিছে। এয়া চাহ ঠিক কৰিছে মায়ে। চবেই তাতে এয়া হেৰি এখন দি দিয়ক, এখন তাত আছে এনেকৈ হেৰি কৰি দিয়ক। জলপান খাই লৈ আমি ওলালোঁ বিহু বুলি অকণ ফুৰিবলৈ। আজি ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। আজিলৈ আহিলোঁ, বাই।